নমস্কাৰ আৰু আজি হ'ল 26 জানুৱাৰী আৰু আমি এখন যাম এখন স্কুলত য'ত পতাকা উত্তোলন হৈ আছে আৰু আমাৰ লগত তেনেহ'লে লেট ষ্টাৰ্ট আৱাৰ ভিডিঅ'। এইখন যে গাড়ী দেখিছে তাৰ ৰাইট সাইডত আমাৰ স্কুল আৰু এতিয়া আমি স্কুলত সোমাই যাম আৰু ফাইনেলি আহিলা চব স্কুল পালো। ইয়াতে পতাকা উত্তোলন হ'ব অলপ ৰ'বা। ইয়াতে পতাকা উত্তোলন হয় সদায়, প্ৰত্যেক বছৰে বছৰে ইয়াতে পতাকা উত্তোলন হয়। এই গছটো যে আছে এই গছটো এইটো আমি এটা প্ৰাইজত পাইছিলোঁ, মানে পৰিৱেশ দিৱস আছিল, তাতে মানে গছ দিয়া কম্পিটিশ্যন লাগিছিল আৰু আমি ইয়াত ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আৰু ফাৰ্ষ্ট আৰু থাৰ্ড প্ৰাইজ খানা আছে না Barcelona mana tu sih so. Ini sih aku lama tu. Aje dori আছে aje dori যাতি এতে অল্প টানা বললে আমার লক্ষ্য বিদ্যালয় মাধ্যমিক বিদ্যালয় অধ্যক্ষ বড় সহকারী বৃন্দ সমাজবৃন্দ বড় ছাত্রছাত্রীসকল, আজি আমি জাতীয়তম গণৰাজ্য দিৱস পালন কৰিবলৈ ওলাইছোঁ আৰু এই হিচাপতে মই আমাৰ মধ্য সমাজক পতাকা উত্তোলন কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ। ৰাষ্ট্ৰীয় সংগীত গোৱা হ'ব, সকলোৱে থিয় হৈ লওক। जन गण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा, विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा, तब शुभ नामे जागे तब शुभ आशीष मागे, रहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे। আৰু এতিয়া প্ৰিন্সিপাল ছাৰ ভাষণ দিব আৰু ভাষণ দি এনেহ'লে বলক কৰ্মচাৰী বৃন্দ আৰু আমাৰ পতাকা উত্তোলন শেষ আৰু এতিয়া আমি চকলেট খাই ঘৰলৈ গুচি যাম। ৰ'ব এতিয়া আমাৰ সম্পূৰ্ণ কাম শেষ হৈছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। যা